হেল্ল' গাইজ, আপোনালোকে চাই আছে কেচি ব্লগ। আজি তাৰমানে ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে। আজি আমাক মাক মানে একদম আমাৰ দেউতাক কেনেকৈ ভাল পাইছিলে, আগৰ দিনৰ প্ৰেমবোৰ কেনেকুৱা আছিলে, আজি মানে মাক একদম পেলাই ল'মতো। মাক তাৰমানে আজি ফচাম, তাৰমানে মাক চব সুধিম। আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। অ' মা, এতিয়া কিছুমানে কয় নহয় মাক বাপেকৰ কথাবোৰ শুনিব লাগে বুলি। মাক খেতি যেনেকৈ কাম কৰিব লাগে তেনেকৈ গোটেই খেতিও কৰিব লাগে বুলি নকয় জানো? হে মানে কথা এটা সুধোঁ দেই মা। কি কথা সুধ নহ'বা? কি বুলি কয়, এই আগৰ দিনতে ল'ৰা ছোৱালীবিলাকে কেনেকৈ বিয়া পাতে? আগৰ দিনৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ বিয়া পাতে? আগৰ দিনতে, এতিয়া দিনৰ কথা নহয় নহয়, আগৰ দিনৰ বহুত আগৰ দিনতে আৰু ল'ৰা ছোৱালীবিলাক কেনেকৈ ভাল পায়, এতিয়া কওঁ জানো বা? নহয়, বেলেগৰ কথা নালাগে বাৰু। এতিয়া আমাৰ দেউতাই মাক কেনেকৈ সুধিছিলেনো ভাল পাওঁ বুলি? এনেকৈ সুধে, আজিকালি আৰু শুনো যোগাযোগ। আগৰ দিনত বেলেগ ল'ৰা এটা আগত সোধে আৰু সেই ল'ৰাটো আগতে ক'ব লাগিব আৰু ভাল পাওঁ নে নাপাওঁ আৰু। আমাক আকৌ সেই বাপেৰৰ কথা আকৌ হেৰি বেলেগ ল'ৰাকে সুধিছিলে আৰু মই সেই ভাল নাপাওঁ বুলিয়ে ভাবিছিলোঁ। বহুত দুষ্ট আছিলে ন বাপে আগতে, ভাল নাপাওঁ বুলি কৈছিলোঁ। ভাল নাপাওঁ বুলি ক'লত আৰু ক'বা ক'বলৈ যাব নোৱাৰো নহয়, বিয়া সবাই ধৰি নিম বুলি কয়। সেয়া ভয়তে ভাল পালোঁ আৰু 4 বছৰ দিন ভাল পাইছোঁ দেই বাপেৰক। কি এনেকৈ এতিয়া আকৌ আজিকালি এতিয়া ল'ৰা ছোৱালীবিলাকে ফোনৰ কথা পাতে নহয়। এতিয়া 1 ঘণ্টা 5 মিনিটৰ মূৰে ফোনৰ কথাই পাতে। মাকে কি এনেকৈ তাইক লগ কৰি পাতে হ'লে নে চিঠি দিয়ে হ'লে? চিঠি 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 দিম হ'লে আকৌ মই লিখিবলৈ জানো বাৰু, নজনাও নহয়। লোকৰ নিচিনা বৰকৈ পঢ়া নহয়, অকণমান অসমীয়াতে জানো হ'লে চিঠি লিখি দিম আকৌ। সেই যোনটো পিয়ন সেইটো হাতত আকৌ সেই বাপেও সেইটো হাততে দিয়া। সেনেকৈ আমি ভাল পাই বুলি বিয়া পাতিলোঁ আৰু দেই। এতিয়া নিচিনা নহয়। কি বুলি কয়, এতিয়া মা এতিয়া আজিকালি আকৌ মটৰ চাইকেল গাড়ী চাড়ী আছে হয় নহয়? এতিয়া মাক দেউতাই খোজকাঢ়ি আনিছিলে নে খোজকাঢ়ি আনিছিলে নে চাইকেল লৈ আহিছিলে? চাইকেল নাই অনা দেই। ইয়াৰ লগৰ কেইটামান গ'ল আৰু আমাৰ ঘৰলৈ 4টা 5টামান গৈছে লগত, তাৰপৰা খোজকাঢ়ি আহিলোঁ দেই। খোজকাঢ়ি গ'লোঁ আৰু আগৰ দিনত সেনেকৈ যায়, খোজকাঢ়ি পিনে যায়, গাড়ী মটৰ নাই নহয়। আগৰ দিন আকৌ আজিকালি আকৌ পুৰা ভয়ত মটৰ চাইকেল একদম স্পীডত পুৱাই লৈ আনে নহয়। এতিয়া কি মাহঁতৰ কি ভয় নালাগিছিলে নেকি ঘৰৰ পৰা বিচাৰি আহিব বুলি, নে দৰ মাৰি আহিছিলে? দৰ মাৰি অহা নাই, এই আনিবলৈ গ'ল আৰু লাহে লাহে খোজকাঢ়ি পিনি গৈছোঁ আৰু লগৰ কেইটাও গৈছে আৰু। আমি আগতে বহুত দূৰলৈকে আমি খোজকাঢ়ি যাওঁ, চিলাপথাৰলৈকে খোজকাঢ়ি যাওঁ। চিলাপথাৰত সেই ৰাস চাস কৰে নহয়, আমি লগৰ ছোৱালীবিলাক আমি খোজকাঢ়ি যাওঁ। আজিৰ নিচিনা নহয়ও অটো এখন ভাড়া লৈ যাব। আগতে নাই, আগতে আমাৰ বাপেহঁতে চেন্দেল নিপিন্ধে। কি বুলি কয়, দেউতাই মাক আকৌ ভাল পাওঁ বুলি সুধোতে মায়ে এবাৰতে ভাল পাওঁ বুলি ক'লে নে 2বাৰ 3বাৰ মান সুধিবলগীয়া হৈছে? নাপা বাপেৰ অলপমান দুষ্টমীয়া। আমি আকৌ বিয়াত ভয় দিয়ে, আজিকালি ছোৱালীৰ নিচিনা নহয় নহয়। ল'ৰা এটা সুধিলে বুলি ভয় লাগে। আকৌ ভাওনা সভা পাতিলেও আমি নাযাওঁ, ক'ৰবাত বিয়া এখন হ'লেও ভিতৰৰ পৰাই নোলাওঁ। আজিকালি ছোৱালীজনী নহয়, কৈছোঁচোন ভয়তে ভাল পালোঁ আৰু ভয়তে আৰু 4 বছৰ দিন ভাল পালোঁ আৰু বিয়া পাতিলোঁ আৰু বাপেৰৰ লগতে আৰু অকল ভাল পালোঁ আৰু বিয়াও পাতিলোঁ আৰু। নহ'লে মাক দেউতাই তাইক নিজে ভাল পাওঁ বুলি সোধা নাছিলে নেকি, নে নোকোৱাৰ আগত সুধিছিলে? সেই ছোৱালীজনী ভাল পাওঁ বুলি নোকোৱা সুধিছে আৰু তাৰপিছত বৌয়ে কি নোকোৱাৰ আগতে ভাল পালি? নোকোৱা মায়ে ভাল পাওঁ বুলি ক'লোঁ আৰু ভাল পাওঁ বুলি ক'লোঁ আৰু তাতে বোপাই সেইবোৰৰ কথা হেৰি সুধি আছে নহয়, সেই ভয়তে ক'লোঁ আকৌ ভাল পাওঁ বুলি কৈ দিলে? কৈ দিলোঁ আৰু উপায় নাই নহয় এতিয়া। এনেকুৱা কথা। দেউতাকে ভাল পালে নহয়? দেউতাকে ভাল পাইছোঁ আৰু দেই। দেউতাকে ভাল পালোঁ আৰু বিয়াও পাতিলোঁ। বৰ ধুনীয়া নহয় হ'লে নহ'লে মায়ে অকল এটাকে ভাল পাওঁ বুলি ধুনীয়া নহয় ন, এটাকে ভাল পাইছোঁ আৰু দেই। বাপে আকৌ ভাল পিছত সেইটো নাপাম বুলি নি? ভালেই নহয় নহয় নহয়, বাপে আকৌ মোকে ভাল পাই আছে নহয় এতিয়া। মই এতিয়া আকৌ
বাপেকে ভাল পাব ভাল পাই তুমি আৰু বাপেও বিয়া পাতিলে আৰু পাতিলোঁ আৰু দেই আগৰ দিনতে এতিয়া দিনৰ নিচিনা নহয় অঁ আগৰ দিনত ছোৱালীবিলাক বিৰাট ভাল আছিলে ঠাণ্ডা আছিলে আজিৰ দিনৰ ছোৱালীবোৰে আকৌ ল'ৰা ভাল পাবলৈ ভয় দৰ নকৰে আগৰ দিনৰ কথাবোৰ আগৰ দিনৰ মানুহখিনি তাৰমানে সাধুৰ নিচিনা হয় আপোনালোকৰ যদি মোৰ চেনেলটোৰ চাই ভাল লাগিছে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগিছে মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব যিহেতু ভিডিঅ'বিলাক আমাৰ ভিডিঅ' বনোৱা সিমান অভ্যাস নাই আৰু আমি ইমান এক্সপাৰ্ট নহয় আপোনালোকে সহায় কৰিব ছাপোৰ্ট কৰিব নিশ্চয় আমি ভাল পাম ফূৰ্তি পাম সকাহ পাম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সহায় কৰক ধন্যবাদ